ডিগবৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। চিকিৎসালয়খনত সময়মতে উপস্থিত নহয় দায়িত্বত থকা চিকিৎসক। পলমকৈ উপস্থিত হৈও ৰোগীৰ চোৱা চিতা কৰাৰ বিপৰীতে চিকিৎসকে কৰে অভদ্ৰ আচৰণ। ডিগবৈ অসামৰিক চিকিৎসালয়ত আজি দিনৰ প্ৰায় 3 বজাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তথ্য অনুসৰি ডিগবৈৰ বেচৰকাৰী বিদ্যালয় শিশু নিকেতনৰ 8ম শ্ৰেণীত অধ্যয়নৰত বিষ্ণুপ্ৰিয়া চেতিয়া নামৰ ছাত্ৰীগৰাকীৰ বিদ্যালয়তে আকস্মিকভাৱে বুকুৰ বিষ হৈ উশাহ নিশাহ লোৱাত অসুবিধা হোৱাত শিক্ষক ৰাজেশ উপাধ্যায়ৰ সহিতে আন কেইবাজনো শিক্ষকে ততাতৈয়াকৈ ডিগবৈ অসামৰিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে ডিগবৈ চহৰৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়খনত এগৰাকীও চিকিৎসক কিন্তু সেই সময়ত উপস্থিত নাছিল। দিনৰ 2 বজাৰ পৰা চিকিৎসাৰ দায়িত্বত থাকে ডাক্তৰ জিতুমণি দেউৰী, কিন্তু 3 বজা পৰ্যন্ত কোনো এজন চিকিৎসকে উপস্থিত নহলহি চিকিৎসালয়খনত। চিকিৎসক উপস্থিত নথকাক শিক্ষক ৰাজেশ উপাধ্যায়ৰ লগতে আন কেইবাজনো লোকে চিকিৎসালয়খনৰ মূল দায়িত্ব বহন কৰি থকা চিকিৎসকক খবৰ কৰাৰ অন্তত প্ৰায় 30 মিনিট পলমকৈ ডাক্তৰ দেউৰীয়ে চিকিৎসালয়ত উপস্থিত হয়হি। শিক্ষক ৰাজেশ উপাধ্যায়ে ছাত্ৰীগৰাকীৰ কষ্ট অনুভৱ কৰি ডাক্তৰ দেউৰীৰ কাষলৈ আহি আপুনি এই ডাক্তৰ দেউৰী নেকি বুলি জানিব বিচৰাৰ লগে লগে ডাক্তৰ দেউৰী খঙত অগ্নিশৰ্মা হৈ উঠে। ডাক্তৰ দেউৰীৰ অভদ্ৰ আচৰণত শিক্ষক ৰাজেশ উপাধ্যায়ৰ সহিতে ঘটনাস্থলীত উপস্থিত থকা আন কেইবাজনো লোকৰ সৈতে কথাৰ কটাকটি হৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কোনো চিনিয়ৰ নাৰ্ছো নহয়, গতিকে এনেকুৱা ধৰণৰ ঘটনা এটা হ'ল। আমি আচলতে দুখ পাইছোঁ। মানে আজি ধৰি লওক এইখন মানে যিখন সামৰিক স্বাস্থ্য কেন্দ্ৰ ডিগবৈ এটা সুনাম অৰ্জন কৰিছিল। আমি ভাবিছিলোঁ খুব ভাল হ'ল, ইয়াত ইয়াৰ ঘৰ দুৱাৰ সকলো ধৰণৰ আমি দেখিছোঁ আচবাবপত্ৰ ধুনীয়া, কিন্তু ঠিক বাহিৰটো যিটো দেখিলোঁ, আজি ভিতৰত আহি যিটো গম পালোঁ, ধৰক ভিতৰটো কিন্তু ঠিক তেনেকুৱা ধৰণৰ আমাক নালাগিলে। আৰু বিশেষকৈ এগৰাকী ছাত্ৰী হয়, তাতে ছাত্ৰীগৰাকী যি ধৰণে আচলতে চিকিৎসা পাব লাগিছিল বা যি ধৰণে হেৰি কৰিব লাগিছিল, কিন্তু এইখিনি আমি ইয়াত দেখা নাপাওঁ। ৰোগীৰ চোৱা চিতা কৰাৰ বিপৰীতে সময়মতে দায়িত্ব আৰু কৰ্তব্য সম্পাদন নকৰা ডাক্তৰ দেউৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ডিগবৈ চহৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলবাসীৰ বাবে সহজে উপলব্ধ একমাত্ৰ চৰকাৰী চিকিৎসালয়খনত উপযুক্ত চিকিৎসকৰ অভাৱে চৰকাৰৰ ব্যাকুম স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপটো উদঙাই তুলিছে। তদুপৰি ডাক্তৰ দেউৰীৰ বিৰুদ্ধে চিকিৎসালয়ত দায়িত্ব আৰু কৰ্তব্যত গাফিলতি কৰাৰ লগতে ৰোগীৰ বিৰুদ্ধে অভদ্ৰ আচৰণ কৰাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ডাক্তৰ দেউৰীৰ বিৰুদ্ধে বহুবাৰ অভদ্ৰ আচৰণ কৰাৰ তথ্য পোহৰলৈ আহিছিল। দায়িত্ব আৰু কৰ্তব্যত হেমাহি কৰা ডাক্তৰ দেউৰীৰ বিৰুদ্ধে জিলা স্বাস্থ্য সঞ্চালকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে সময়ত লক্ষণীয় হ'ব। শিশু নিকেতন ডিগবৈৰ ছাত্ৰী নিবাসত থকা এগৰাকী মানে ছাত্ৰী, তাই বিষ্ণুপ্ৰিয়া চেতিয়া, হঠাৎ 3টাৰ আগে হঠাৎ তাই বুকু বিষ কৰিলে আৰু ক'লে যে উশাহ নিশাহত কষ্ট পোৱা বুলি ক'লে। গতিকে লগে লগে আমাৰ বিদ্যালয়ত যিসকল শিক্ষক আছিল, বিশেষকৈ ৰাজেশ উপাধ্যায়, আমি অলপ বাহিৰত আছিলোঁ, আচলতে স্কুলৰ বাহিৰত আছিলোঁ, যে তেওঁলোকে লৈ আমাৰ যিটো সামৰিক স্বাস্থ্য কেন্দ্ৰ মানে কমিউনিটি হেল্থ চেণ্টাৰ যিটো আছে তালৈ লৈ আহিল। আৰু আমিও খবৰ পাই লগে লগে মই আমাৰ হোষ্টেল ছুপাৰ যিজন আছে দুলেশ্বৰ বৰা, আমি আহিলোঁ। আহি ইয়াত দেখিছোঁ ছোৱালীজনীয়ে খুব চটফট কৰি আছে। সেই সময়ত কোনো ডক্টৰো নাই, খুব এজন ভাল ছিনিয়ৰ এগৰাকী নাৰ্ছো নাই, দুগৰাকীমান ট্ৰেইনিং নাৰ্ছক দেখিছোঁ। তেওঁলোকে অলপ চাইছে, অক্সিজেন লেভেল চাইছে, চাইছে, এইখিনি চালে। তেতিয়া আমি খা খবৰ কৰি যে ডক্টৰ ক'ত, বোলে 2টাতে আহিব লাগে। কিন্তু তেতিয়া 3টা বাজি গ'ল আচলতে, তেতিয়ালৈকে কোনো ডাক্তৰ এই স্বাস্থ্যকেন্দ্ৰত কোনো ডাক্তৰে নাই। এনেকৈ থাকোঁতে আমি হঠাৎ আমাৰ শিক্ষক ৰাজেশ উপাধ্যায় আচলতে বাৰাণ্ডাতে এজন ব্যক্তিক দেখা পালে। দেখা পোৱাৰ লগে লগে তেখেতক গৈ ঘপকৈ সুধিলেগৈ যে আপুনি ডাক্তৰ দেউৰী নেকি, জাষ্ট এই কথাটো সুধিছে। তেওঁ উল্টাই আমাৰ ৰাজেশ উপাধ্যায়ক, আচলতে আমাৰ এগৰাকী জ্যেষ্ঠ শিক্ষক হয় শিশু নিকেতন বিদ্যালয়ক, কৈছে আপুনি কোন সুধিবলৈ। খুব দম্ভালি মাৰি তেওঁ কথাটো ক'লে। তেতিয়া আমাৰ ৰাজেশ উপাধ্যায়, যিহেতু তেখেত এজন সাংবাদিকো, তেতিয়া তেওঁ নিজৰ পৰিচয়টো দিছে যে মই জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ মই সাধাৰণ সম্পাদক। কিন্তু সেইখিনি কোৱাৰ পিছত তেওঁ লম্ফজম্ফ কৰি তেতিয়া ময়ো আগবাঢ়ি আহিলোঁ। ময়ো আগবাঢ়ি আহি তেখেতৰ লগত কিছু বাক বিতণ্ডা অলপ কৈছোঁ তেওঁ কিয় ক'ব এনেকৈ। তাৰপিছত তেওঁ ৰাজেশ উপাধ্যায়ে ক'লে যে আপোনালোক, মই কেনেকৈ জানিম আপুনি যে সাংবাদিক হয়, আপোনালোকতো ভণ্ড সাংবাদিকো হ'ব পাৰে, এনেকুৱা ধৰণে ক'লে। তাৰপিছত আমাৰ লগত কিছু বাক বিতণ্ডা হ'ল। মই এইটো প্ৰতিবাদ কৰিলোঁ, কাৰণ ৰাজেশ উপাধ্যায় সাংবাদিক হ'ব পাৰে, কিন্তু আমাৰ বিদ্যালয়ৰ তেওঁ এজন জ্যেষ্ঠ শিক্ষক। আচলতে মই সেইটোৰ ওপৰত প্ৰতিবাদ কৰিলোঁ যে এজন আমাৰ জ্যেষ্ঠ শিক্ষক হিচাপে আপুনি কিয় তেনেকৈ ধৰণে ক'ব। এই ধৰণে তেখেতৰ লগত মই অকণমান
আমি অলপ উত্তপ্ত ভাষাৰে আমি কৈছোঁ তেখেতক এইটো কথা, যিহেতু ভণ্ড কৈছে, ৰাজেশ উপাধ্যায়ক তেখেতে অপমান কৰিছে। গতিকে এইখিনি কোৱাৰ পিছত তেখেতেও যথেষ্ট অলপ উত্তেজিত হ'ল। আমাৰ সন্মুখতে কাৰোবালৈ ফোন কৰিছে, ফোন কৰি কাৰোবাক কৈছে যে এইটো এনকুৱাৰী হ'ব লাগে, আমুক হ'ব লাগে, তামুক হ'ব লাগে। কিন্তু যেতিয়া আমাৰ সকলোৰে তেওঁ পৰিচয় পালে, মই এতিয়া যে প্ৰতিবাদ কৰিলোঁ যে এইটো আমাৰ এই গোটেই প্ৰত্যেকজন এজন শিক্ষক হয়, দুলেশ্বৰ বৰা আছে, প্ৰত্যেক শিক্ষক এজনক আহি আপুনি কেনেকৈ ঠিক আপোনাৰ আমি যিটো মই মানে চাইছোঁ তেতিয়া 3:15 হৈছে, মই ফটো মাৰি থৈছোঁ মানে মোৰ কেমেৰাত। আৰু বৰ্ডত লিখা, বৰ্ডত কিন্তু ৰিপৰ্ট তেওঁলোক কিন্তু কোনো ডক্টৰৰ নাম নাই। ইয়াক মই সেইখন বহুত দেৰি পৰি আছে তেওঁ, বহুত দেৰি পৰি আছে, বৰ্ডত কাৰো নাম নাই। কিন্তু আমি ইয়াৰ ষ্টাফক সোধাৰ পৰা গম পালোঁ যে ডাক্তৰ দেউৰীৰ এতিয়া মানে তেখেতৰ এতিয়া ডিউটি আছে, তেওঁ কিন্তু নাই। গতিকে সেই তেনেকুৱা ধৰণৰ অৱস্থাত আমি পালোঁ। পিছত আহি তেখেতে যি নহওক কিবা অলপ চালে, আৰু যি ধৰণে আচলতে পেচেণ্টক চাব লাগে তেওঁ ক'লে যে এইটো আৰু এটা চাইকিউৰিটিক পেচেণ্ট, গতিকে ঠিক তেনেকুৱা ধৰণে কৈছে। গতিকে যি ধৰণে ট্ৰিটমেণ্ট এটা দিব লাগে তেওঁ কিন্তু সেইধৰণে নেদেখিলোঁ আমি কৰা। তাৰপিছত তেওঁলোক গৈ অতীত সোমাই গ'ল। অতীত সোমোৱাৰ পিছত আমাৰ পেচেণ্ট অলপ বেছি হৈছে আচলতে আমি দেখিলোঁ। কিন্তু তেতিয়া কোনোবা এজন ডাক্তৰক সুধিবৰ কাৰণে ইয়াত কোনো ডাক্তৰ নাই আচলতে। তেনেকুৱা ধৰণৰ লাগিছে আচলতে। কাৰণ এগৰাকী আমাৰ স্কুলৰ, কাৰণ কেলৈ আমিতো ডক্তৰ নহয় জানো, আমি যেতিয়া ছাত্ৰীজনীক অলপ তেনেকুৱা এটা অৱস্থাত দেখিছোঁ, আমাৰ সকলোৱে এটা মানসিক আমি এটা অশান্তিত ভুগিছোঁ আচলতে। আমি যিহেতু এখন বিদ্যালয়ৰ ছাত্ৰী বা অভিভাৱকসকল নাই, হোষ্টেলত থকা ছোৱালী হয়, গতিকে আমাৰো এটা দায়িত্ব আছে। আমি সেই দায়িত্ব লৈ ইয়ালৈ আহিছিলোঁ আচলতে। কিন্তু যিটো দেখিছোঁ মানে অকল সেইটোৱে নহয়, যি ধৰণে ইয়াততো তেনেকুৱা ধৰণৰ অকল এজন ডক্তৰ আছে, তেওঁ অতীত যেতিয়া সোমাই গ'ল তাৰপিছত আৰু মানে সেই হেৰিক চাবৰ কাৰণে, আমাৰ সেই ছাত্ৰীগৰাকীক, বেমাৰীগৰাকীক চাবৰ কাৰণে আৰু কোনো ধৰণৰ ইয়াত আমি ডাক্তৰ ইয়াত লগ পোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, Sach, the reality.